বন্ধুসকল আজি ভিডিঅ'টোত মই সংবাদ জগতৰ 11টা প্ৰশ্ন আপোনালোকলৈ লৈ আহিছো। বন্ধুসকল এই 11টা প্ৰশ্ন 10টা প্ৰশ্নটো মই দিম আৰু এটা প্ৰশ্নটো আপোনালোকে দিব লাগিব। বন্ধুসকল যিসকলে এই এটা প্ৰশ্ন শুদ্ধ উত্তৰ দিব পাৰিব তেখেতসকলৰ নাম মই অহা ভিডিঅ'ত প্ৰকাশ কৰিম। বন্ধুসকল আৰু যিসকলে মোৰ ভিডিঅ' 5টা প্ৰশ্নৰ উত্তৰ শুদ্ধ কৰি দিব পাৰিব তেখেতসকলক এদিন মোৰ চেনেললৈ মই আমন্ত্ৰণ জনাম। বন্ধুসকল যোৱা ভিডিঅ'ত প্ৰশ্ন আছিল আপোনালোকলৈ ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি আছিল? হয় বন্ধুসকল ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হ'ল বন্ধুসকল এৰাবাটৰ সুৰ। এই শুদ্ধ উত্তৰ দিছে এজন বন্ধুৱে, নাম হ'ল ধ্ৰুৱ বৰুৱা। অভিনন্দন থাকিলে ধ্ৰুৱ বৰুৱাতে লগতে টেলেমাছাম ইউটিউব চেনেলটোৰ তৰফৰ পৰা তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো। নমস্কাৰ বন্ধুসকল, মই মানিছো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটো স্বাগতম জনাইছো। বন্ধুসকল আজি ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আজি ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম কি আছিলে? হয় বন্ধুসকল প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম কি আছিল? বন্ধুসকল উত্তৰটো হ'ল অৰুণোদয়। হয় বন্ধুসকল প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম আছিলে অৰুণোদয়। বন্ধুসকল প্ৰশ্ন হ'ল প্ৰথম অসমীয়া ছপাশালখনৰ নাম কি আছিলে? হয় বন্ধুসকল প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া ছপাশালখনৰ নাম কি আছিলে? বন্ধুসকল উত্তৰটো হ'ল মিছন প্ৰেছ। হয় বন্ধুসকল প্ৰথম অসমীয়া ছপাশালখনৰ নাম আছিলে মিছন প্ৰেছ, শিৱসাগৰ। পাছৰ প্ৰশ্নটো হ'ল অসমত প্ৰকাশ পোৱা প্ৰথমখন ইংৰাজী দৈনিক বাতৰি কাকতৰ নাম কি আছিলে? হয় বন্ধুসকল অসমত প্ৰকাশ পোৱা প্ৰথমখন ইংৰাজী দৈনিক বাতৰি কাকতৰ নাম কি আছিলে? বন্ধুসকল উত্তৰটো হ'ল আছাম ট্ৰিবিউন। হয় বন্ধুসকল অসমত প্ৰকাশ পোৱা প্ৰথমখন ইংৰাজী দৈনিক বাতৰি কাকতৰ নাম আছিলে আছাম ট্ৰিবিউন। বন্ধুসকল প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি আছিলে? হয় বন্ধুসকল প্ৰশ্ন হ'ল যে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি আছিলে? উত্তৰটো হৈ গ'ল দৈনিক বাতৰি। হয় বন্ধুসকল প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম আছিলে দৈনিক বাতৰি। বন্ধুসকল প্ৰথম সাপ্তাহিক আলোচনীখনৰ নাম কি আছিলে? হয় বন্ধুসকল প্ৰশ্ন হ'ল যে প্ৰথম সাপ্তাহিক আলোচনীখনৰ নাম কি আছিলে? উত্তৰটো হ'ল নৱযুগ। হয় বন্ধুসকল প্ৰথম সাপ্তাহিক আলোচনীখনৰ নাম আছিলে নৱযুগ। বন্ধুসকল প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি আছিলে? হয় বন্ধুসকল প্ৰশ্ন হ'ল যে প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি আছিলে? বন্ধুসকল উত্তৰটো হৈ গ'ল কাৰ্টুন। হয় বন্ধুসকল প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম আছিলে কাৰ্টুন। মহিলা আলোচনী। হয় বন্ধুসকল প্ৰথম অসমীয়াৰ মহিলা আলোচনীখনৰ নাম কি আছিলে? বন্ধুসকল প্ৰশ্ন হ'ল যে প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি আছিলে? উত্তৰটো হ'ল ঘৰ জেউতী। হয় বন্ধুসকল প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম আছিলে ঘৰ জেউতী। বন্ধুসকল 1889 চনত প্ৰথম প্ৰকাশ পোৱা অসমীয়া আলোচনীখনৰ নাম কি আছিলে? হয় বন্ধুসকল 1889 চনত প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি আছিলে? উত্তৰটো হ'ল জোনাকী। হয় বন্ধুসকল প্ৰথম অসমীয়া আলোচনীখনৰ নাম আছিলে জোনাকী। কেৱল মহিলাৰ বাবে প্ৰকাশিত। হয় বন্ধুসকল 1965 চনতে কেৱল মহিলাৰ বাবে এখন বাতৰি কাকত প্ৰকাশ হৈছিলে। বন্ধুসকল প্ৰশ্ন হ'ল যে কেৱল মহিলাৰ বাবে প্ৰকাশিত বাতৰি কাকতখনৰ নাম কি আছিলে? হয় বন্ধুসকল কেৱল মহিলাৰ বাবে প্ৰকাশিত বাতৰি কাকতখনৰ নাম কি আছিলে? বন্ধুসকল উত্তৰটো হ'ল উৰুলি। হয় বন্ধুসকল কেৱল মহিলাৰ বাবে প্ৰকাশিত বাতৰি কাকতখনৰ নাম হ'ল উৰুলি। বন্ধুসকল প্ৰশ্ন হ'ল যে অসমীয়া ভাষাৰ প্ৰথম বিজ্ঞান আলোচনীখনৰ নাম কি আছিলে? হয় বন্ধুসকল অসমীয়া ভাষাৰ প্ৰথম বিজ্ঞান আলোচনীখনৰ নাম কি আছিলে? বন্ধুসকল উত্তৰটো হ'ল পশুপালন। হয় বন্ধুসকল প্ৰথম অসমীয়া ভাষাৰ প্ৰকাশিত হোৱা বিজ্ঞান আলোচনীখনৰ নাম আছিলে পশুপালন। বন্ধুসকল আমি শেষৰটো প্ৰশ্নলৈ যাওঁ। হয় বন্ধুসকল এই শেষৰটো প্ৰশ্ন উত্তৰ আপোনালোকে দিব লাগিব। যিসকলে শুদ্ধ উত্তৰ দিব তেখেতসকলৰ নাম মই অহা ভিডিঅ'ত প্ৰকাশ কৰিম। এইখিনিতে কৈ থওঁ বন্ধুসকল যিসকলে মোৰ ভিডিঅ'ত 5টা প্ৰশ্নৰ শুদ্ধকৈ উত্তৰ দিব পাৰিব তেখেতসকলক এদিন মোৰ চেনেললৈ মই আমন্ত্ৰণ জনাম। বন্ধুসকল আজি শেষৰটো প্ৰশ্ন হ'ল আৰু আপোনালোকলৈ আগবঢ়াইছো এই প্ৰশ্নটো হ'ল বন্ধুসকল প্ৰথম অসমীয়াৰ শিশু আলোচনীখনৰ নাম কি আছিলে? হয় বন্ধুসকল অসমীয়াৰ শিশু আলোচনীখনৰ নাম কি আছিলে? প্ৰশ্নটো মই আকৌ এবাৰ কৈ দিছো বন্ধুসকল প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি আছিলে? বন্ধুসকল এই প্ৰশ্নটো শুদ্ধ উত্তৰ আপোনালোকে দিব লাগিব। বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগিলে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো অল প্ৰেছ কৰিব। আজিলৈ বন্ধুসকল জয় অসম।